हेलो स्टूडेंट्स जेहेतु इतिमध्ये आमार मर्মৰ शिल्पी जुबिन गार्गर मृत्यु হৈছে গতিকে এইবাৰ এইচএছতে হওক বা এইচএছএলসি এক্সামতে হওক হয়তো আমাৰ জুবিন গাৰ্গৰ বিষয়ে এখন ৰচনা আহিব পাৰে অসমীয়া ৰচনা এখন লিখিব আহিব পাৰে তো ৰচনাখন বিভিন্ন ধৰণৰ আহিব পাৰে তাৰে দুটা নমুনা মই ইয়াত দিছো তোমাৰ প্ৰিয় সংগীত শিল্পী বা অসমৰ এজন মহান ব্যক্তি বা ডাইৰেক্ট জুবিন গাৰ্গৰ বিষয়ে লিখিব দিব পাৰে তো সেই আমি জুবিন গাৰ্গৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন আজি লৈ আহিছো সেই জুবিন গাৰ্গৰ বিষয়ে এখন ৰচনা আৰু ৰচনাখিনি গোটেইখিনি ইনক্লুড আছে তেওঁৰ আৰম্ভণি বা ৰচনাখন যিদৰে লিখিব লাগে ঠিক তেনেকৈ ইয়াতে কৰা হৈছে সন্নিৱিষ্ট কৰা হৈছে ৰচনাখন এখন দীঘল হ'ব পাৰে তোমালোকে নিজৰ মতে ইয়াতে ছুটি কৰি ল'ব পাৰা যিহেতু আমাৰ এইচএছএলসি ক্ষেত্ৰত 6 নম্বৰ দিয়ে আৰু এইচএছৰ ক্ষেত্ৰত 10 নম্বৰ দিয়ে গতিকে এইচএছসকলে অকণমান বেছি লিখাটো মানে আৱশ্যক গতিকে ৰচনাখন চাই যোৱা তোমালোকে আৰু তোমালোকে নিজৰ মতে এখন সৰু কৰি ল'ব পাৰিবা প্ৰথমতে আছে আৰম্ভণি অসম মাতৃৰ সুসন্তান জুবিন গাৰ্গ যাৰ নামে এক বিশাল পৰিচয় বহন কৰে তেওঁক নতুনকৈ পৰিচয় দিয়াটো এক দৃষ্টতা মাথোন তেওঁ আছিল একেধাৰে কণ্ঠশিল্পী সুৰকাৰ গীতিকাৰ সংগীত পৰিচালক সংগীত প্ৰযোজক অভিনেতা চলচ্চিত্ৰ পৰিচালক চলচ্চিত্ৰ প্ৰযোজক চিত্ৰনাট্যকাৰ আৰু এজন মানৱ দৰদী সমাজসেৱক তাৰপিছতে আছে তেওঁ মূলতঃ অসমীয়া বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু সংগীত উদ্যোগত কাম কৰিছিল 40টাতকৈও অধিক ভাষা আৰু উপভাষাত প্ৰায় 38,000ৰো অধিক গীত গাইছিল তেওঁৰ মধুৰ কণ্ঠ আৰু বহুমুখী প্ৰতিভাই সংগীতৰ জগতত তেওঁক এজন কিংবদন্তি ৰূপে গঢ়ি তুলিছিল তাৰপিছতে আছে জন্ম আৰু পৰিয়াল জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত এটা অসমীয়া ব্ৰাহ্মণ পৰিয়ালত তেওঁৰ জন্মৰ নাম আছিল জুবিন বৰঠাকুৰ তেওঁ বিখ্যাত সংগীত সুৰকাৰ জুবিন মেহতাৰ নামেৰে নামকৰণ কৰা হৈছিল আৰু তেওঁৰ গোত্ৰ গাৰ্গক উপাধি হিচাপে ব্যৱহাৰ কৰিছিল তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ এজন দণ্ডাধীশ গীতিকাৰ আৰু কপিল ঠাকুৰ ছদ্ম নামেৰে কবিতা লিখা এজন কবি আছিল মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ এগৰাকী গায়িকা আছিল সংগীতময় পৰিয়ালত জন্ম লৈ জুবিন সৰু বয়সতে সংগীতৰ প্ৰতি গভীৰ ভালপোৱা বিকশিত কৰিছিল তিনিগৰাকী ভাই ভনীৰ ভিতৰত জুবিন জ্যেষ্ঠ আছিল জুবিন গাৰ্গে 2002 চনত ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সৰুৰে পৰা তেওঁ আছিল স্পষ্টবাদী সৰল আৰু শিশুসুলভ তাৰপিছত আছে শিক্ষা আৰু সংগীত যাত্ৰা তেওঁ উচ্চতৰ মাধ্যমিক শিক্ষা জেবি কলেজ যোৰহাটৰ পৰা সম্পূৰ্ণ কৰিছিল পিছলৈ তেওঁ বি বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী ল'বলৈ লৈছিল যদিও সংগীতৰ কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ পঢ়া বাদ দিয়ে 3 বছৰ বয়সৰ পৰাই জুবিন গাৰ্গে গান গাবলৈ আৰম্ভ কৰিছিল তেওঁৰ প্ৰথম গুৰু আছিল তেওঁৰ মাতৃ যাৰ পৰা তেওঁ গান শিকিছিল আৰু তেওঁ